লকডাউনৰ সময়ত সময়খিনি নষ্ট নকৰি কেনেকৈ কামত খটাব বা জিম যিহেতু বন্ধ আছে গতিকে তাৰ বাবে কি কৰিব আজিৰ এইটো ভিডিঅ'ত আমি সকলোখিনি কথা আলোচনা কৰিম। তো হেল্ল' বন্ধুসকল, মোৰ নাম উদ্ধৱ দাস আৰু আপোনালোকে চাই আছে ফিটনেছ সলিউশ্যন। জিম, বডি বিল্ডিং, ফিটনেছ আৰু ডাইটিং সম্বন্ধীয় সকলো ধৰণৰ কথা অসমীয়াত জানিবৰ বাবে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। বন্ধুসকল, বহুত মানুহ এনেকুৱা আছে এই লকডাউনৰ সময়ত বন্ধ বুলি নাভাবি বহুত আগবাঢ়ি গৈছে। যিহেতু জিম বন্ধ বা সকলো মানুহে ঘৰতে থাকিবলগীয়া হৈছে গতিকে ঘৰতে পুছ আপ, বাৰ এইবোৰ মাৰি থাকিব পাৰে, যাৰ ফলত আপোনাৰ ফিটনেছটো অলপ হ'লেও মেইনটেইন হৈ থাকিব। কিন্তু তাৰ বাহিৰত বাকী সময়খিনি কি কৰিব এনেই নষ্ট নকৰাকৈ? ইয়াৰ ভিতৰত 1 নম্বৰ হ'ল আপুনি অনলাইন কোচিং কৰিব পাৰে। লকডাউনৰ সময়ত বহুত অনলাইন কোচিং ফ্ৰী দিছে। যদি আপুনি আপোনাৰ অনুসৰি তেনেধৰণৰ কোচিং লয় তেন্তে বহুত কিবা শিকিব পাৰিব আৰু নিশ্চয় বেলেগতকৈ বহুত আগবাঢ়ি যাব। এই বিষয়ে আপুনি নেটতো চাৰ্চ কৰি ল'ব পাৰে। নম্বৰ 2, ধৰ্মমূলক কিতাপ পঢ়া। লকডাউনৰ সময়ত ধৰ্মমূলক কিতাপো পঢ়িব পাৰে, কাৰণ লকডাউন নাথাকিলে হয়তো আমাৰ কিতাপ পঢ়াই নহয়। কিন্তু এই সময়খিনিত যদি আমাৰ ধৰ্মমূলক কিতাপবোৰ পঢ়োঁ তেন্তে নিঃসন্দেহে বহুত কিবা শিকিব পাৰিব। সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰবোৰ এইবোৰ কিতাপতে বেছি পোৱা যায়। যদি তেনেধৰণৰ কিতাপ নাই তেন্তে নেটৰ পৰা ডাউনলোড কৰি চাব পাৰে। নম্বৰ 3, বন্ধৰ সময়খিনিত আপুনি ফিল্ম চাই অলপ কটাব পাৰে, কিন্তু তেনেকুৱা ফিল্মহে চাব পাৰে য'ত কিবা নতুন বস্তু শিকিব পাৰি। নহ'লে সকলোৰ দৰে আপুনি সময়খিনি নষ্ট হ'ব আৰু পিছ পৰিয়ে থাকিব। গতিকে সময়খিনি ইনভেষ্ট কৰিবলৈ শিকক আৰু তেনেকুৱা ফিল্ম চাব য'ৰ পৰা কিবা নতুন বস্তুৱে শিকিব পাৰিব। নম্বৰ 4, ইণ্টাৰনেশ্যনেল নিউজবোৰ চাওক, কাৰণ আমি সকলোৱে জানো বৰ্তমান পৰিস্থিতিটো। আপুনিও যাতে সেই খবৰবোৰ নজনাকৈ নাথাকে যিবোৰ সকলোৱে জানে। আপুনি ষ্টেটৰ নিউজৰ বাহিৰেও ইণ্টাৰনেশ্যনেল নিউজবোৰ নিশ্চয় চাওক, যাৰ পৰা বহুত কিবা শিকিব পাৰিব। নম্বৰ 5 আৰু লাষ্টত হ'ল নতুন ভাষা শিকিবলৈ গুৰুত্ব দিয়ক। লকডাউনৰ সময়ত এনেই বহি থকাতকৈ নতুন ভাষা শিকিবলৈ গুৰুত্ব দিয়ক, যি পিছলৈ আপোনাক বহুত প্ৰকাৰে হেল্প কৰিব আৰু বেলেগতকৈ এটা বহুত বেছি ভাল বস্তু জনা থাকিব। তো লকডাউনৰ সময়ত এনেই বহি নাথাকি এইবোৰ কাম কৰিব পাৰে। ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কিবা জানিব থাকিলে কমেণ্টত জনাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।